কিন্তু এবাৰ বহুত দিনৰ মূৰত আহিছো আকৌ আমাৰ ঘৰলৈ। এই বৌলে বেমাৰটো হোৱাৰ পৰা মায়ে মোক ক'তো যাবলৈ নিদিয়া হ'ল। ওচৰ চুবুৰীয়া কাৰো ঘৰলৈ যাবলৈ নিদিয়া হ'ল আকৌ। আমাৰ মাও মোক আজিকালি য'তে ত'তে ওলাই যাব নিদিয়া হ'ল নহয়। এইবোৰ বাদ দে বাৰু। ঐ চিন্তু, তোক মই একদম জাক্কাছ প্ৰশ্ন কেইটামান সুধিম, তই একদম জাক্কাছ উত্তৰ দিবি দেই। মোক এই প্ৰশ্ন সুধি নাথাকিবি দেই, মই বৰ বেয়া পাওঁ। আৰে তই এবাৰ প্ৰশ্নকেইটা শুনিতো ল। মোৰ প্ৰশ্নকেইটা শুনিলে তোৰ একদম উত্তৰ দিওঁ দিওঁ লাগি যাব। হ'ব তেনে সুধ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ কবি দেই। যদি আমাৰ পৃথিৱীখনক এটা গ্ৰহে খুন্দা মাৰে তেনে কি হ'ব কচোন ক? ইমান টান প্ৰশ্ন সুধিছ যে। এই তিনেই সহজ, তই ভাবচোন ভাব, ভাবি লৈ ক। মই নাজানো, তয়ে কচোন। আৰে টন শব্দ হ'ব আকৌ। কেনেকে? কিয় হিন্দীত গান এটা নাই জানো? ये दुनिया पित्तल दी, ये दुनिया पित्तल दी। যদি পিতলৰে হয় আমাৰ পৃথিৱীখন তেনেহ'লে টন শব্দই হ'ব ন?